আচ্ছা এই ভিচিডিসি ভেৰগাঁও পৰে ন হয় আচ্ছা আপোনালোকে ইমান বছৰে চৰকাৰৰ পৰা কিবা পাইছিল নেকি কিবা কিবা আর কি দেয় কিছু তো পাওয়া নাই একটা ঘর খালি আগতে পাইছিল পাওয়া নাই আর হয় আচ্ছা ৰাস্তা পদূলি বনাই দিয়া নাই তেওঁলোকে না ন না আগৰ চৰকাৰে একো নিদিলে ঠিক আছে এতিয়া রাস্তা তো নাই হয় হয় আপোনালোকৰতো অহা যোৱা কৰাটো বহুত মানে অসুবিধা হয় এতিয়া কিবা বিপদ আপদ হ'লেতো ইয়াতে গাড়ীও সোমাব নোৱাৰে সেইটোৱেতো কিবা এটা ইচ্ছা কৰিলে এটা নিজে ঘৰ বনাব তাতে মাল পেলাই আৰু কিবা আনোতেও কষ্ট হয় না হয় হয় ঠিক আনা নিয়া কৰাত কষ্ট আৰু কষ্ট নিজে তো চৰকাৰৰ বস্তুত একো নাই নিজে ইচ্ছা কৰিলে যদি পায় সেইটো আৰু নিজে ইচ্ছা কৰি সিটোকো বনাই ল'ব নোৱাৰে ঘৰ বনাম এই তাৰ পৰা মাল আনোতে কিমান হাজিৰা খৰচা হয় কিমান পইচা পাতি দৰকাৰ আৰু কিবা কিবি বেমাৰ চেমাৰ হ'লেতো এম্বুলেন্সটো আহিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে পৰিৱৰ্তনৰ কাৰণে এইবাৰ আপোনালোকে ট্ৰেক্টৰ ছবি ফুট দিব নেকি পৰিৱৰ্তন তো হ'বই লাগিব ট্ৰেক্টৰতে দিম আৰু এইবাৰ পৰিৱৰ্তন হোৱাৰ কাৰণে আপোনালোকে ট্ৰেক্টৰতে ডেভেলপ লাগে আৰু ন আপোনালোকে যাতে এই অসুবিধাৰ পৰা যাতে হাত সাৰে সেইকাৰণে আপোনালোকে ট্ৰেক্টৰ ছবি ফুট দিব ন আচ্ছা আচ্ছা ঠিক আছে নামটো কি তুলিকা চৰকাৰ আচ্ছা এই যে BPF যিটো 17 বছৰ শাসন কৰিলে BPF-ৰ পৰা আপোনালোকে কিবা পাইছে নে সুবিধা পাইছে নেকি কিবা একোৱে পোৱা নাই আমি এতিয়ালৈকে ভালকে ঘৰচৰটো মানে এইবিলাক বাদেই দিয়ক আচ্ছা আচ্ছা জব কাৰ্ড টকাৰ্ড এইবিলাক আমাৰ একোৱে পোৱা নাই এই জব কাৰ্ডো পোৱা নাই ৰেচন কাৰ্ডো পোৱা নাই ৰেচন কাৰ্ডো আনকি ৰেচন কাৰ্ডো পোৱা নাই তেওঁলোকে আগতে কিবা বনাই দিম বুলি কৈছিল নেকি কৈছিলো তো কৈছে এইবিলাকতো কয়ে প্ৰলোভন দি থাকে আৰু ন একো নিদিয়ে এইটো ইহঁতৰ কোৱাৰ এটা অভ্যাস হৈ গ'ল ন অভ্যাস হৈ গ'ল যিহেতু আপোনালোকে একো পোৱা নাই 17 ইলেকশ্যন বছৰ আহিলে সিহঁতৰ মানে লোভ দেখাই পেলাই আৰু ভোটটো দিব লাগে আৰু আচ্ছা 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 আৰু পাহৰি যায় যিহেতু আপোনালোকে 17 বছৰ একো পোৱা নাই এইবাৰ আপোনালোকে পৰিৱৰ্তন বিচাৰিছে নে নাই পৰিৱৰ্তনটো আৰু কিয় নিবিচাৰিম পৰিৱৰ্তনৰ খাতিৰত এইবাৰ কাক ভোট দিব বিচাৰিছে ভোট দিম বুলি ভাবিছে এতিয়া যোনে আমাক হেৰি কৰিব ছাপোৰ্ট কৰিব আমি তাকে হেৰি কৰিম আচ্ছা ভোটটো আচ্ছা দিম বৰ্তমানটো যেনিবা আমাৰ চলি থকাৰ ভিতৰতটো আমাৰ UPPL চৰকাৰ বৰ্তমান এটা চেঞ্চৰ ঢৌ উঠি আছে ন আপোনালোকে ক'ত দিম বুলি তাতে দিব লাগে নেকি আচ্ছা আপোনালোকে এইবাৰ কি ট্ৰেক্টৰ ছবি ফুট দিম বুলি ভাবিছে নহয় জানো অঁ ঠিক আছে সেইটোৱে